ষ্টাৰ্ট হালত ব্যৱহাৰ কৰিব পৰা এই মেচিনটোত এটা বাজাজৰ সৰু মটৰ আৰু 4টা সুইচ ব্যৱহাৰ কৰা হৈছে যিকেইটা সুইচ এটা নিউট্ৰেল এটা মিডিয়াম Taking shots at the enemy. I'm gonna make it to Come back my YouTube channel vaiti and munu vlog. Guys, আশা কৰো আপোনালোক সকলোৱে ভালে আছে তো গাইস থাম্বনেলত আপোনালোকে গম পাইছে ভিডিওটো কিহৰ ওপৰত বনাব গৈ আছো মানে মই এটা মেচিন বনালো মেচিন মানে আমাৰ মুনুক এটা মেচিন বনাই দিছিলো তাত সুবিধা হোৱাকে মানে ববিন আৰু মুহা বাটিব পোৱাকে সেইটো কাৰণে ভাবিলো আপোনালোককো দেখাও যে ববিন আৰু মহুৱা কেনেকৈ এই মেচিনটোত বাটিব পাৰে অতি কম সময়ৰ ভিতৰতে মানে 1 বা 1.5 ঘণ্টাৰ ভিতৰতে বহুতো মানে ববিন ল'ব পাৰে 10টা বা 12টা ভিতৰত 1 বা 1.5 ঘণ্টাৰ ভিতৰত আপোনালোকে লৈ শেষ কৰিব পাৰিব তো গাইস ভিডিওটো আৰম্ভ কৰো তো গাইস মেচিনটো এইটোৱে আৰু এই মেচিনটোৰ ব্যৱহাৰ হৈছে এটা বাক্সাটো প্ৰথমে কেলে কৈছো আপোনালোকে জানে এই প্ৰটেক্টিভ হৈ থাকে মানে কোনো কাৰণত ইয়াত শৰ্ট মাৰিব নোৱাৰে কাৰণ মেচিনটো মানে মটৰ হোৱাৰ লগে লগে আপোনালোকে জানে কাৰেণ্টৰ বৰ্ডত চলিব সেইটো কাৰণে মানে ইয়াক বাক্সাটো পিন্ধাই দিয়া আছে আৰু ইয়াত লগা আছে 4টা সুইচ কাৰণ আপোনালোকে সুইচ নিদিলে বহুত স্পিড ঘূৰিব স্পিড ঘূৰিলে মানে ববিন ধৰি ৰাখিব নোৱাৰে হুটাডাল সেইটো কাৰণে ইয়াত 3টা সুইচ লগোৱা আছে এটো হৈছে আপোনাৰ লো বুটামটো এটো আৰু এটো হৈছে আপোনাৰ মিডিয়াম আৰু এটো হৈছে হাই তো আপোনালোকক দেখালো মেচিনটো কি ব্যৱহাৰ কৰা হৈছে এটা বাজাজৰ সৰু মটৰ ব্যৱহাৰ কৰা হৈছে ইয়াত তো ভিডিওটো আপোনালোকে কন্টিনিউ চাই থাকক স্কিপ নকৰাকে মই আপোনালোকৰ মুখৰ আগত ববিনটো লৈ দেখাম আৰু আপোনালোকে কমেন্ট কৰি জনাব কেনেকুৱা লাগিছে বা মেচিনটো কেনেকুৱা হৈছে তো আপোনালোকে চাই থাকক আপোনালোকক মই লো বুটামতে দেখাছো স্লোকে চাওক তো গাইস কেনেকুৱা লাগিছে ভিডিওটো যদি ভিডিওটো ভাল লাগিছে এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মোৰ ভিডিও আপোনালোকে পাই থাকিব তো গাইস আপোনালোকে কমেন্ট কৰি জনাবচোন এই মেচিনটো যদি আপোনালোকৰ আগত বনাই দেখুৱাব লাগে তেনেহলে মই নেক্সট ভিডিওত আপোনালোকৰ আগত বনাই দেখুৱাম আজিলে ভিডিওটো ইমানে আছিল জয় আই অসম